তো হেল্ল' নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। তো আজিৰ ব্লগ বহুতে ইণ্টাৰেষ্টিং হ'ব, কাৰণ স্কুটি ল'ব গৈ আছোঁ মোৰ বুলি ভাবিছে নেকি? নহয়, দাদাৰ স্কুটি ল'ব গৈ আছোঁ আৰু সোণাপুৰতে ল'ম। মানে একচুৱেলি আমি ভাবিছিলোঁ গুৱাহাটীত ল'ব যাম, বাট কিছুমান প্ৰব্লেমৰ কাৰণে আমি সোণাপুৰতে ল'ম বুলি ভাবিলোঁ এতিয়া, আৰু এতিয়া গৈ আছোঁ আমি ল'বলৈ। তো ভিডিঅ'টো চাই থাকক, আশা কৰোঁ ভাল লাগিব। আৰু আমি আহি পালোঁ সোণাপুৰ য়ামাহা শ্ব'ৰুমত, আৰু দাদাই এক্সাইটমেণ্টত আগতেই গুচি গৈছে আমাক এৰি থৈ। চিৰি উঠাবই পৰা নাই, একেবাৰে বুঢ়াই হ'লোঁ আৰু। তো ইয়াত আপোনাৰ স্কুটি আছে, তাৰপিছত FZ আছে, R15 আছে। মানে দাদাই আগতে এদিন আহি ইনষ্টলমেণ্ট আৰু ডাউন পে'মেণ্টৰ কথা পাতি গৈছে। তো আমি আহিয়ে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাইছোঁ ফাৰ্ষ্ট। ভাবিছোঁ ময়ো এটা গাড়ী লৈ যাওঁ নেকি, কিন্তু পইচাই নাই। আমি আহি পালোঁ আৰু ইফালে ভেৰিফিকেশ্যন হৈ আছে, মানে ডকুমেণ্টবিলাক ভেৰিফিকেশ্যন কৰি আছে, কাৰণ স্কুটি ফাইনেন্সত ল'ব। তো সেইকাৰণে আৰু এইফালে স্কুটি চাই আছে কোনটো ল'ব। আৰু দাদাই এইটো কালাৰটো চুজ কৰিলে। একচুৱেলি জেডাৰৰ ভিতৰত এইটো কালাৰটো পাৰ্চনেলি মোকো ভাল লাগে, তো ঠিকেই আছে। যদি আপুনি গাড়ী এটা ল'ব যায় তেন্তে কিছুমান ডিটেইলছ লয় চিকিউৰিটিৰ কাৰণে। তো ডিটেইলছত কি লয় মই জনাই আছোঁ। নাম ল'ব, দেউতাৰ নাম, ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, পিন নম্বৰ, মোবাইল নম্বৰ আৰু নমিনি কাক দিব, আৰু যিটো গাড়ী ল'ব তাৰ কিছুমান ডিটেইলছ থাকে। আৰু এতিয়া আমাৰ গাড়ীৰ ক্লিনিং চলি আছে, আৰু আমি বহুতেই লাকি, কাৰণ গাড়ীখন জাষ্ট যোৱাকালি আহি পাইছে। গাড়ী এটা ল'বলৈ যদি আপুনি গাড়ী এটা ফাইনেন্সত ল'ব বিচাৰে, তো প্ৰচেছটো কেনেকুৱা থাকে বা কি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগে, তো সেইটো দাদাজনে ক'ব। তো বলক চাই থাকক, কৈ দিয়ক প্ৰচেছটো কেনেকুৱা। ফাইনেন্সটোৰ নাম হ'ল LLT ফাইনেন্স। আপোনাৰ গাড়ী এখন ল'ব আহিলে আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ ID হ'লেও হয়, আৰু বেংক একাউণ্টখন লাগিব। সেইখিনি হ'লে আমাৰ ফাইনেন্সটো লৈ ল'ব পাৰে, গাড়ী এখন ল'ব পাৰে। মান্থলি ইনষ্টলমেণ্টটো বেংকৰ পৰাই কাটিব, হয়তো আপোনাৰ চেক দিলেও হয়, বা আপোনাৰ ইনেছ বুলি এটা পদ্ধতি আছে আমাৰ, ইনেছ পদ্ধতিত দিলেও হৈ যায়। আচ্ছা, আৰু ডাউন পে'মেণ্টটো কেছ দিব লাগে? ডাউন পে'মেণ্টটো কেছ দিব লাগিব। ডাউন পে'মেণ্টটো আপুনি শ্ব'ৰুমত দিলেই হ'ল, আমি ফাইনেন্সটো কৰাই দিম। আচ্ছা, এনে কি বেংকৰ একচেপ্ট কৰে আপোনালোকে? আমাৰ চব বেংক একচেপ্ট কৰে। চব বেংক একচেপ্ট কৰে? চব বেংক, যিমান বেংক আছে, হয়, নেশ্যনেল বেংক, চব বেংক একচেপ্ট কৰে। তো এইফালে ভেৰিফিকেশ্যন হৈ আছে, তো তেতিয়ালৈকে মই চিনেমেটিক শ্বট কেইটামান লওঁ, আৰু ভিউ দেখা আছে ইয়াৰ পৰা, বঢ়িয়া ভিউ আহে। তো আমাৰ লগত দাদা এজন আছে, তো তেওঁ এতিয়া গাড়ীখনৰ স্পেচিফিকেশ্যন দিব। তো গাড়ীখনৰ আপোনাৰ ইঞ্জিনটো 125cc হয়, আগতে 113cc আছিলে, আজিকালি 125cc হৈ গ'ল। প্লাছ মাইলেজটো ইয়াৰ আগতে আপোনাৰ 50ৰ ওচৰা-ওচৰি আছিলে, আজিকালি 55 হৈ গ'ল। আৰু ইঞ্জিনটো আছিলে আগতে আপোনাৰ নৰ্মেল ইঞ্জিন আছিলে, য'ত আপোনাৰ কাৰ্বৰেটাৰ থাকে, পুৰণা টেকন'লজিৰ। কিন্তু আজিকালি আপোনাৰ এইটো FI টেকন'লজি গ'ল, ডাইৰেক্ট ফিউল ইনজেক্টৰ বুলিকে কোৱা হয়। ইয়াতে কোনো কাৰ্বৰেটাৰ নাই, আৰু কোনো চকো নাই। আপুনি চাব পাৰে, এনে আগতে যিমান স্কুটি বা বাইক আছিলে চক আছিলে, আজিকালি চক কেৱল নাই, ডাইৰেক্ট ইঞ্জিন ষ্টাৰ্ট হ'ব মানে, ঠিক আছে। আৰু 2 নম্বৰ কথাটো হৈ গ'ল ইয়াৰ চেল্ফটো। আগতে চেল্ফৰ মটৰ আছিলে, এইটোতো চেল্ফ চুইচটো দেখা পাই আছে, ঠিকে। চাব আপুনি গাড়ীখন যেতিয়া ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ চেল্ফৰ কোনো শব্দ নহয়, ঠিক আছে। কাৰণটো কি, আগতে যিটো চেল্ফ আছিলে সেইটো মটৰ আছিলে, আজিকালি চেল্ফৰ মটৰ নাই, আজিকালি ডাইৰেক্ট আপোনাৰ কইলৰ পৰা ষ্টাৰ্ট হয়। আৰু তাৰ কাৰণে আপোনাৰ কিবা বেটাৰী হেল্থটো মানে ইম্প্ৰুভ হৈছে মানে আগতকৈ। আৰু ইঞ্জিনটো ব্লুকৰ ইঞ্জিন, আগত যিটো আছিলে সেইটোৱে হয়, ৰিফাইন হয় আগতকৈ। চিচিটো বাঢ়ি গৈছে কাৰণে ধৰক আপুনি পাহাৰ চাহাৰ যদি ৰাইড কৰে তাতে আপুনি লং ৰাইডৰ কাৰণে ভাল হয়। আৰু এইখন গাড়ী লৈ অলৰেডি কেইজনমান কাষ্টমাৰ আছে, তেওঁলোকে ধুবুৰী প্লাছ ইফালে আপোনাৰ কাৰ্বি আংলং অলৰেডি গৈ আহিছে, কোনো প্ৰব্লেম পোৱা নাই। প্লাছ ইয়াৰ ছিট কেপাচিটিও আপোনাৰ ভাল হেৰি কৰিছে, মানে ভিতৰত যিটো কেপাচিটি আছে 25 লিটাৰ কেপাচিটি। যিটো আপোনাৰ চকা, আগতে চাব পাৰে আপোনাৰ আগৰ চকাটো আছিলে সৰু, এতিয়া আজিকালি অলপ ডাঙৰ কৰি দিছে, মানে আপোনাৰ চলালে বাইকৰ দৰে ফিলিংটো আহিব আৰু।
ইয়াৰ মিটাৰটো চাব পাৰে আপুনি ডিজিটেল হয়, এইটো ছেফটি পাৰপজৰ কাৰণে দিয়া হৈছে। চাপ'জ এইটো ষ্টেণ্ডটো নামি আছে তো আপোনাৰ গাড়ীখন ষ্টাৰ্ট নলয়, হয় এতিয়া ষ্টেণ্ডটো উঠাই দিলেহে আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব পাৰিব। যেতিয়া আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব আপুনি একচুৱেলি চেল্ফৰ একো শব্দ নহয়, আপুনি গমেই নাপাব গাড়ীখন কেতিয়া ষ্টাৰ্ট হৈছে। সাপোজ ধৰি লওক এতিয়া আপুনি ট্ৰাফিক জামত গাড়ীখন চলাই আছে, এইটো আপোনাৰ বৰ্তমান অফ হৈ আছে টেকন'লজিটো, যদি মই এইটো অট'মেটিক অন কৰি দিওঁ, এতিয়া ছাপ'জ মই গাড়ীখন ষ্টাৰ্ট কৰিলোঁ, অলপ ৰানিং কৰিলোঁ, ট্ৰাফিকত যেতিয়া ছিগনেল দিব আপুনি গাড়ীখন এনেকৈ ৰখাই দিয়াৰ লগে লগে গাড়ীখন নিজে নিজে বন্ধ হৈ যাব। আৰু যেতিয়া আপুনি গাড়ীখন বন্ধ হ'ব আপুনি একো কৰিব নালাগে, এক্সেলেটাৰ দিলে হ'ল নিজে নিজে আকৌ গাড়ীখন ষ্টাৰ্ট হৈ যাব। না চেল্ফ মাৰিব দৰকাৰ আছে না চাবি অলপ কৰা দৰকাৰ আছে, এইটো অট'মেটিক চুইচটো অন কৰি দিয়ক, অট'মেটিক ইঞ্জিনটো বন্ধ হৈ যাব। আকৌ যেতিয়া আপুনি এক্সেলেটাৰ দিব অট'মেটিক ইঞ্জিনটো ষ্টাৰ্ট হ'ব। এইটো মেইনলি ট্ৰেফিক চিষ্টেমৰ কাৰণে দিয়া হৈছে। তাতে LED DRL দিয়া হৈছে, আপোনাৰ যেতিয়া গাড়ীখন ষ্টাৰ্ট মানে চাবিটো অন কৰিব, এইটো পাৰ্কিঙৰ বুলিও ক'ব পাৰে। আজিকালি চিটৰ এইটোও চাব পাৰে, টেকন'লজিটো আপোনাৰ আগতে আছিলে কি চিটৰ চুইচ এক্সট্ৰাকৈ দিয়া আছিল, কিন্তু আজিকালি ইয়াতে দিয়া আছে, ইয়াতে চুইচটো দিয়াৰ লগে লগে আপোনাৰ চিটটো খোলা খাই যাব। চাব পাৰে হেলমেট আৰামত থাকে ন? হেলমেট আৰামত সোমাই যাব আপুনি, ডাঙৰ হেলমেট লগতে আপুনি স্ক্ৰুড্ৰাইভাৰ প্লাছ সেইটো দিয়া আছে। যিহেতু গাড়ীখন পেহীৰ নামত লৈছে তো পেহীয়ে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যনত চাইন কৰিব লাগিব, তো কিছুমান চাইন কৰিব লগা থাকে। কুপন হয় যিহেতু এইটো কুপনটো তোমাৰ মানে প্ৰত্যেক ছাৰ্ভিচিঙৰ টাইমত মানে এইটো বহীটো লৈ আহিব লাগিব। আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙত তোমাৰ এইটো 60 ডেইজ বা 1000 কিলোমিটাৰ, ঠিক আছে। লগতে এইটো কৈছে চেল লেটাৰ, গাড়ীখন যে আমাৰ পৰা লৈছে এইটো আমাৰ ডিটেইলছবিলাক ইয়াতে আছে, ফোন নম্বৰ আছে, প্লাছ গাড়ীখনত যে আপুনি লৈছে আপোনাৰ প্ৰমাণটো ইয়াতে আছে, ঠিক আছে, গোটেই গাড়ীৰ ডিটেইলছটো ইয়াতে আছে। এইটো হ'ল চেল লেটাৰ। যেতিয়ালৈকে নাম্বাৰ নোলায় তেতিয়ালৈকে এইটো আপোনাৰ কামত আহিব। আৰু এইটো হৈ গ'ল ইঞ্চুৰেঞ্চ। ইঞ্চুৰেঞ্চটো বৰ্তমান আমি যিটো দিছোঁ এইটো এড অন পলিচি দিয়া হৈছে। এড অন মানে কি, গাড়ীখনৰ যদি কিবা এক্সিডেণ্ট হোৱাৰ পিছত যদি কিবা ক্লেইম কৰায় আপুনি পকেটৰ পৰা 1 টকাও ভৰিব নালাগে। ফাইনেলি আমাৰ স্কুটি লোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু ঘৰত যে আমি মন্দিৰত যাম, তো ভিডিঅ'টো চাই থাকক গাইজ, আশা কৰোঁ ভাল লাগিব। তো ফাইনেলি ঘৰত আহি ফ্ৰেছ হ'লোঁ, তো এতিয়া মন্দিৰত গৈ আছোঁ, কাষতে কালী মন্দিৰত আছে, তো তাতে পূজা চূজা দিব যাম আৰু। তো এইটো হ'ল আমাৰ কমাৰকুছি শ্ৰী শ্ৰী কালী মন্দিৰ, আৰু য'ত প্ৰত্যেক বছৰে দিৱালীত আমাৰ পূজা হয়। আৰু যদি আপোনালোকে আজিলৈ অহা নাই তে দিৱালীত আহিব, বহুতেই ভাল লাগে, বহুতেই ডাঙৰ পূজা হয়। সেইটো ফালে বান্ধা নেকি? তো আমাৰ কালী মন্দিৰত পূজা দিয়া হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ নাজিৰাহাটৰ গণেশ মন্দিৰত। আৰু আপোনালোকৰ মনত চাগে এটা ভুল ধাৰণা হ'ব পাৰে যে আমি স্কুটিত 3জনকৈ অহা যোৱা কৰিছোঁ, নহয়, দাদা আমাক এজনকৈ পিক আপ কৰি আছে। তো এতিয়া আহিছোঁ আমি গণেশ মন্দিৰত, যিটো নাজিৰাহাটৰ গণেশ মন্দিৰ, আৰু ইয়াতো চাকি দিম। সঁচাকৈ গণেশ মন্দিৰৰ প্ৰাকৃতিক সৌন্দৰ্য ইমানেই ধুনীয়া যে আহিলে যাবই মন নাযায় ইয়াৰ পৰা। আৰু মই প্ৰত্যেক বছৰে গণেশ পূজাত আহোঁ এই মন্দিৰলৈ, আৰু বহুত ভাল লাগে আহি, কাৰণ বহুতেই মানুহ আহে, আৰু আপোনালোকেও চাগে আহেই। আপোনালোকে দেখি আছে দুটা গণেশৰ মূৰ্তি, এইকেইটা হ'ল নিজে উৎপত্তি হোৱা, কোনোৱে মানুহে বনোৱা নাই, ইয়াক নিজে উৎপত্তি হৈছিল। আৰু আপোনালোকে যদি বিশেষকৈ ইয়াৰ বিষয়ে জানিব বিচাৰে তো নাজিৰাহাট গাঁও বুলি ফেচবুকত পেজ এটা আছে, তো আপোনালোকে তাতে ভিজিট কৰিব পাৰে। তো গাইজ এইখিনি আছিল আজিৰ ব্লগত। তো আশা কৰোঁ ব্লগটো চাই ভাল পালে, আৰু যদি ব্লগটো ভাল লাগিছে চাই লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনিয়ে, লগ পাওঁ নেক্সট ব্লগত।